ICMR বিজ্ঞানীসকলে জনোৱা মতে অত্যাধিক নিমখ সেৱনে ভাৰতত নীৰৱ মহামাৰীৰ বাবে এক ইন্ধন যোগাইছে আৰু উচ্চ ৰক্তচাপ, ষ্ট্ৰোক, হাৰ্ট এটেক আৰু কিডনি বিকাৰৰ আশংকা বৃদ্ধি পাইছে। ICMR কয় যে ভাৰতীয়সকলে অত্যাধিক নিমখ গ্ৰহণ কৰে। বিশ্ব স্বাস্থ্য সংস্থা WHO প্ৰতিজন ব্যক্তিৰ বাবে প্ৰতিদিনে 5 গ্ৰামতকৈ কম নিমখ খাবলৈ পৰামৰ্শ দিছে যদিও এক অধ্যয়নত দেখা গৈছে যে চহৰ অঞ্চলত বাস কৰা ভাৰতীয়সকলে প্ৰতিদিনে প্ৰায় 9 গ্ৰাম নিমখ খায়, আনকি গ্ৰাম্য অঞ্চলতো ই প্ৰায় 5.6 গ্ৰাম প্ৰতিদিন এজন ব্যক্তিয়ে নিমখ সেৱন কৰে। ICMR বিজ্ঞানীসকলৰ মতে ভাৰতীয়সকলে বিশ্ব স্বাস্থ্য সংস্থাই পৰামৰ্শ দিয়া পৰিমাণতকৈ বেছি নিমখ সেৱন কৰে, যাৰ ফলত হাই ব্লাড প্ৰেছাৰ, ষ্ট্ৰোক আৰু কিডনি বেমাৰৰ দৰে স্বাস্থ্যজনিত গুৰুতৰ বিপদ আহে। এক গৱেষণাৰ পৰা দেখা গৈছে যে নিয়মীয়া নিমখত 40% ছডিয়াম থাকে, যিটো বিশ্ব স্বাস্থ্য সংস্থাৰ সীমাতকৈ বহু বেছি। বিশ্ব স্বাস্থ্য সংস্থাই এই বিপদ দূৰ কৰিবলৈ কম ছডিয়ামযুক্ত নিমখ ব্যৱহাৰ কৰাৰ পৰামৰ্শ আগবঢ়াইছে।